নমস্কাৰ। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মই আজি সমগ্ৰ শিক্ষা ধেমাজিৰ তৰফৰ পৰা পূব হাতীপৰা, পূব লক্ষীপথাৰ, পশ্চিম লক্ষীপথাৰ আৰু দক্ষিণ মৰিধল সমল কেন্দ্ৰৰ অধীনত থকা সকলো শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীলৈ আন্তৰিক শুভেচ্ছা তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অৰুণাচল সীমান্তৱৰ্তী বেচামৰা, ৰাইটিং, সুবাহী, বৰুৱা ব্লক, লক্ষীপথাৰ আদি অঞ্চলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন প্ৰত্যাহ্বান আওকাণ কৰি ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকৰ শৈক্ষিক ধাৰা অব্যাহত ৰখাৰ বাবে যি কষ্ট কৰি আছে তাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ আৰু মোৰ শ্ৰদ্ধাভৰা প্ৰণাম যাচিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে আপোনালোকে বিভিন্ন সময়ত বানপানীয়ে হওক বা কোভিডৰ সময়তে হওক ছাত্ৰ ছাত্ৰীসকলক ঘৰে ঘৰে গৈ ফোন যোগে অথবা তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰি আহিছে। বিভিন্ন দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সহবৈজ্ঞানিক দিশতো আপোনালোকে বহু কাম কৰি আহিছে বুলি আমি জ্ঞাত। এই কামসমূহে ছাত্ৰ ছাত্ৰীসকলৰ কেৱল শৈক্ষিক নহয়, বৌদ্ধিক নহয়, মানসিক স্বাস্থ্য, সেই স্বাস্থ্য উত্তৰণতো সহায় কৰি আহিছে। আপোনালোকে ইতিমধ্যে বিভাগীয়ভাৱে অৰ্পণ কৰা বিভিন্ন দায়িত্ব যেনে মেগাজিন, মধ্যাহ্ন ভোজনৰ লগত হোমৱৰ্ক বিতৰণ, ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকক শিক্ষা প্ৰদান কৰা, ফোন যোগে তেওঁলোকৰ লগত যোগাযোগ অব্যাহত ৰখা, তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ তৈয়াৰ কৰা ইত্যাদি বিভিন্ন কামত আপোনালোক জড়িত হৈ আছে, আমি সকলোৱে দেখিছোঁ। গতিকে আপোনালোকৰ এই কামখিনিক আজিৰ দিনত আমি পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আপোনালোকে ছাত্ৰ ছাত্ৰীৰ বাবে যিখিনি কাম কৰি আছে সেই কামখিনিয়ে হয়তো আজি কিমান তেওঁলোকক প্ৰভাৱিত কৰিছে আমি দেখা নাই, কিন্তু আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ যি আদৰ্শ, আপোনালোকৰ যি ত্যাগ, সেই ত্যাগেৰে মহীয়ান হৈ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিব। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোলৈ মই পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সুশৰীৰে আপোনালোকৰ মাজত উপস্থিত থাকিব নোৱাৰাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। প্ৰাথমিক বিদ্যালয়। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। হে গুৰুজন, শিক্ষকতাৰ দৰে পবিত্ৰ সেৱাত ব্ৰতী হৈ স্বজ্ঞান, প্ৰতিভা আৰু মহিমাৰে আপুনি নিজে মহান হোৱাৰ উপৰিও দেশৰ ধৰণী স্বৰূপ নৱপ্ৰজন্মক জ্ঞানৰ আলোকেৰে আলোকিত কৰি যি নতুন পথৰ সন্ধান দিছে সেয়া সমাজ, জাতি আৰু দেশৰ বাবে স্মৰণীয় হৈ ৰ'ব। আপোনাৰ সাধনালব্ধ জ্ঞান, অভিজ্ঞতা, কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা, কৰ্তব্যনিষ্ঠা, অসীম ত্যাগ, সময়ানুৱৰ্তিতা আৰু নিয়মানুৱৰ্তিতা এই সকলো নৱপ্ৰজন্মৰ বাবে অনুকৰণীয় আৰু আদৰ্শস্বৰূপ হৈ ৰ'ব। আজি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত আপোনাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই আপোনাক এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হ'ল। শেষত আপোনাৰ কৰ্মময় জীৱনত আপুনি সফল হওক, লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মধ্যম পাণ্ডৱ অৰ্জুনে তোমাৰ পৰা যি শিক্ষা গ্ৰহণ কৰিছে, পুত্ৰ হৈও মই তোমাৰ পৰা সেই শিক্ষা গ্ৰহণ কৰিব পৰা নাই। তেনে কথা কিয় কোৱা অশ্বত্থামা?
গুৰুৱে শিষ্য পুত্ৰ আৰু বীৰ্য পুত্ৰৰ মাজত নাৰাখে প্ৰভেদ। পিতা, যদি গুৰুৱে শিষ্য পুত্ৰ আৰু বীৰ্য পুত্ৰৰ মাজত নাৰাখে প্ৰভেদ, তেন্তে কিয় কিয় পিতা শিক্ষাদান নকৰিলা তুমি কৰ্ণক? কিয় তুমি শিক্ষাদান নকৰিলা একলব্যক? কত আশা বুকুত বান্ধি আহিছিল অধীৰত ৰাধাৰ তনয় নিষাদ নন্দন একলব্য। কিন্তু সুত পুত্ৰ বুলি নিষাদ নন্দন বুলি তুমি কৰ্ণ আৰু একলব্য কষ্ট শিক্ষাদান নকৰিলা? কিয় পিতা, কিয় তুমি নকৰিলা কৰ্ণৰ শিষ্যত্ব গ্ৰহণ? পুত্ৰ অশ্বত্থামা, জানে সকলোৱে এই বিশ্ব ব্ৰহ্মাণ্ডত গুৰু দ্ৰোণাচাৰ্যই সুত পুত্ৰক কদাপিতো নকৰে অস্ত্ৰ শিক্ষাদান। পিতা, এয়ে তুমি আচৰণ? সকলো শিষ্য সেৱা সমান চকুৰে পিতা, তাকেই নকৰিলে পিতা। গুৰু হৈ তুমি এদিন নৰকত পচিবা পিতা, গুৰু হৈ নৰকত তুমি পচিবা এদিন। পিতা অশ্বত্থামা, তোমাৰ পুত্ৰ অশ্বত্থামাই কৰো শতবাৰ গুৰু হৈ নৰকত পচিবা এদিন। অশ্বত্থামা গুচি গল। সঁচাকৈয়ে কৰিছো নেকি মই মহাপাপ? কৰিব খুজিছো নেকি মই এই বিশ্বৰ বুকুত অৰ্জুনক শ্ৰেষ্ঠ ধনুধৰ? অৰ্জুন হব লাগিব শ্ৰেষ্ঠ ধনুধৰ। তেহে ৰব মোৰ জীৱনৰ অংগীকাৰ। পাঞ্চাল নৃপতি ধ্ৰুপদ তোৰ দম্ভ অহংকাৰ শূন্য কৰিবৰ বাবেই মোৰ এই পৰিকল্পনা। ধ্ৰুপদৰ ৰাজ সভাত পোৱা প্ৰতিটো অপমানৰ কথা মই ৰাখিছো মনত। হিচাপ কৰিম মই মধ্যম পাণ্ডৱ অৰ্জুনৰ দ্বাৰা। মোৰ একমাত্ৰ লক্ষ্য হব মধ্যম পাণ্ডৱ অৰ্জুনক এই পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ কৰা। প্ৰভু, এই ক্ষেত্ৰত যদি মোৰ কিবা মহাপাপ হৈছে, মই যদি কৰবাত কিবা দুখ কৰিছো, সকলো ক্ষমা কৰিব প্ৰভু। নিজৰ জীৱনৰ অংগীকাৰ ৰক্ষা কৰিবৰ বাবেই আজি মই কঠোৰতকৈ কঠোৰতম সিদ্ধান্তত উপনীত হব লগা হৈছে। ক্ষমা কৰিবা পুত্ৰ অশ্বত্থামা, ক্ষমা কৰিবা কৰ্ণ, ক্ষমা কৰিবা নিষাদ নন্দন একলব্য। ধন্যবাদ। ডাঙৰাৰ বেটাটা চুকি ডাঙৰাৰ নাতিটা, হাই ৰে মুখ ভুলালি হাতের পাতা দিয়া, হাই রে মুখ ভুলালি ফলের পাতা দিয়া। নাক ডাঙরার বেটাটা চুকি ডাঙরার নাতিটা, হাই রে মুখ ভুলালি হাতের শাখা দিয়া, হাই রে মুখ ভুলালি গলের পাতা দিয়া। আগতে কৈছিলি তই ৰে কতুৰ লাল পাৰিয়া, কতুক কালা পাৰিয়া, লক্ষ্মী চাৰি আনি দিমই তোক।
ৰশ্মি চাৰি আনি দিমই তোক ঘৰে আসিয়া দেখলো মই চাতুৰালি কৰস্তই তোৰ ঘৰে নাই ফাটা চিতা আইৰে তোৰ ঘৰে নাই ফাটা চিতা নাক ডাঙৰাৰ বেটাটা চুকি ডাঙৰাৰ নাতিটা উকি মুখ ভোলালি হাতের শাখা দিয়া হাই রে মুখ ভোলালি গলের পাতা দিয়া আগতে কৈছিলি তই ৰে কতুরে দুই চালিয়া কতুরে সারি চালিয়া টিনের বাড়ির লেখাই দুখাই নাই টিনের বাড়ির লেখাই দুখাই নাই ঘরে আসিয়া দেখলু মই সাতুরালি করস্তর বেলা দেখা যায় থালের ভাতা দিয়া হাই রে বেলা দেখা যায় থালের ভাতা দিয়া নাক ডাঙরার বেটাটা চুকি ডাঙরার নাতিটা উকি মুখ ভোলালি হাতের শাখা দিয়া হাই রে মুখ ভোলালি গলের পাতা দিয়া আগতে কৈছিলি তই ৰে কতুর হাল বারা খান কতুর মই তেরা খান কইতা গরুর লেখাই দুখাই নাই কইতা গরুর লেখাই দুখাই নাই ঘরে আসিয়া দেখলু মই সাতুরালি করস্তর হাল বাওস্তর পরে নাঙল লিয়া আই রে হাল বাওস্তর পরে নাঙল লিয়া নাক ডাঙরার বেটাটা চুটি ডাঙরার নাতিটা উকি মুখ ভোলালি হাতের শাখা দিয়া হাই রে মুখ ভোলালি গলের পাতা দিয়া হাই রে মুখ ভোলালি গলের পাতা দিয়া গতি করিলাম কি গতি করিলাম মনীষৰ জনমটি লৈও যেনে পালো মনীষৰ জনমটি লৈও যেনে পালো উৰহি গছৰে কি গতি কৰিলাম কি গতি কৰিলাম বিদ্যা নলৈলো শিক্ষা
বিদ্যা নলৈলো শিক্ষা নলৈলো এলাতে কটালো দিন আজি পদে পদে খাওঁ যে উজুতি আজি পদে পদে খাওঁ যে উজুতি সুখৰে নেপাওঁছি মুৰুক মতিক কোনে উধাৰিব মুৰুক মতিক কোনে উধাৰিব দেখিছো এন্ধাৰ ঘোৰ কি গতি কৰিলা মোৰ কি গতি কৰিলা মোৰ প্ৰভু মোৰৈ গুৰু মোৰৈ কি গতি কৰিলা মোক দালালে ঠগাই চতুৰে ঠগাই দালালে ঠগাই চতুৰে ঠগাই ঠগাই আপোনজনে লেখিব নেজানো পঢ়িব নেজানো লেখিব নেজানো পঢ়িব নেজানো হাই কোনে মোক মানে এদিনৰ ভুলে সদিন ভোগাই এদিনৰ ভুলে সদিন ভোগাই দেখিছো এন্ধাৰ ঘোৰ কি গতি কৰিলা মোৰ কি গতি কৰিলা মোৰ প্ৰভু মোৰৈ গুৰু মোৰৈ কি গতি কৰিলা মোৰ আজিহে বুজিলো জ্ঞানৰ বিহনে আজিহে বুজিলো জ্ঞানৰ বিহনে জগত তিতাপি নাই কলিয়াখৰ চিনিব নোৱাৰি কলিয়াখৰ চিনিব নোৱাৰি জনমটো অথলে যায় ধৰিছো এইবাৰ জ্ঞানৰে খুঁটি ধৰিছো এইবাৰ জ্ঞানৰে খুঁটি দুখৰে পৰিব কি গতি কৰিলা মোৰ কি গতি কৰিলা মোৰ প্ৰভু মোৰৈ গুৰু মোৰৈ কি গতি কৰিলা মোৰ কি গতি কৰিলা মোৰ
অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাসটো হাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে
কৰিলে ৰূপা উপজাতাই অসমীয়াই চাই লওঁ তোমাৰ মুখনি